আমাৰ সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়া বেলেগে কি কয় নাজানো মোৰ ফালৰ পৰা মই এখেতক চেলুট দিওঁ কিন্তু সেইটোও দেখিবলৈ বেয়া নিজৰ চৰকাৰৰ লিডাৰক নিজে চেলুট কৰিছে বুলি কিন্তু সমাজৰ হৈ পেলাই মই কথাটো ক'ব বিচাৰিছোঁ হাগ্ৰামা ডাঙৰীয়াৰ নেতৃত্বত মই য'ত নেকি লেনে ৰেভিনিউটো চম্ভালিবৰ কাৰণে সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াই মোক দায়িত্বভাৰ দিছে গতিকে এখেতৰ নিৰ্দেশ মৰ্মে আমাৰ ডিপাৰ্টমেণ্টৰ পৰা আমি আজিলৈকে 1,06,000 ফেমিলিক মাটিৰ পাট্টা দিয়া হ'ল আপুনি যদি চাই 17 বছৰত আপুনি যদি মোক প্ৰশ্ন কৰে আপোনাৰ হেৰিটো ডেটা হিচাপে 17 বছৰত BPF কিমান ফেমিলিক মাটি দিলে যদি আপুনি প্ৰশ্ন কৰে মই উত্তৰটো দিম 15,000 17 বছৰত 15,000 মানে এক বছৰত তেওঁলোকে 1,000কেও দিব পৰা নাই গতিকে আমাৰ চৰকাৰৰ দিনত আমি 1,06,000 ফেমিলিক মাটিৰ পাট্টা দিয়া হ'ল গতিকে জলজত পট আমাৰ মাজত BPF আৰু UPPL চৰকাৰৰ মাজত হাগ্ৰামা ডাঙৰীয়া আৰু প্ৰমোদ বড়ো ডাঙৰীয়াৰ মাজত কি পাৰ্থক্য আছে সেইটো এটা প্ৰমাণ আজি কিমান মান ইয়াত আজি 135টা ফেমিলিক আমি মাটিৰ পাট্টা দিছোঁ আৰু আছে নেকি তেনেকুৱা আছে মানে অসমৰ আমাৰ যিটো 5টা জিলা বিটিআৰত আছে সেই 5টা জিলাৰ যিমানখিনি মাটিৰ সমস্যা আমি সমাধান কৰিবৰ কাৰণে আজি প্ৰস্তুত হৈ আছোঁ যাৰ কাৰণে 5 বছৰৰ ভিতৰত মাটিৰ সমস্যা আমি 100% সমাধান কৰিবলৈ ৰেডি হৈ থকা সত্ত্বেও যদি তাত মানুহটো 100% কোনো নিকা নহয় তথাপিও আমি 100% কাম কৰিবলৈ বিচাৰি আছোঁ আৰু 2025 চনৰ 15 ডিচেম্বৰত আমাৰ চৰকাৰটো উকলি যাব এই সময়লৈকে আমি 100% মাটিৰ সমস্যাটো সমাধান কৰিম বুলি এতিয়া আমি কাম কৰি আছোঁ যি মাটিৰ সমস্যাৰ কাৰণে বড়ো অনাবড়ো পলিটিকেল পাৰ্টি সৃষ্টি হ'ল যি মাটিৰ সমস্যাৰ নাম লৈ পেলাই হীৰাচৰণীয়াই 10 বছৰ MP হ'ল হাগ্ৰামা ডাঙৰীয়াই 15 বছৰ চিফ হ'ল তেওঁলোকে আমাক মানে বঞ্চিত কৰাই তেওঁলোকে মানে ওপৰত উঠিব পাৰিলে আমাৰ বিটিআৰ অঞ্চলত মাটিক লৈ পেলাই বড়ো অনাবড়ো বড়ো মুছলমান বড়ো আদিবাসী যেন কোনো কনফ্লিক্ট নাহে বা ভেদভাৱ নাজাগে সেইটোৰ কাৰণে কাম কৰিবলৈ আমি সদায় আগভাগ লৈ আছোঁ আৰু ইয়াত আপোনালোকক বিশেষভাৱে আমাৰ মিডিয়া ফ্ৰেণ্ডসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকে যিটো মেছেজ জনসাধাৰণৰ মাজত নিছে যিটো মেছেজ আমাৰ সকলো জাতি জনগোষ্ঠীক নিছে ইয়াতকৈ আৰু ডাঙৰ মানে দায়িত্বভাৰ লংটা আমাৰ অসমত বা বিটিআৰত বিচাৰি নাপায় লোকসভা নিৰ্বাচন লোকসভাটোতো আমি 1000% আমি আজি জিকিয়ে আছোঁ আমাৰ কথাটো হ'ল NDA চৰকাৰ আকৌ হ'ব NDAৰ এটা সংগী দল হিচাপে আমাৰ UPPL দলে MP এজন আমি পঠিয়াই দিম আমি যে যিকোনিবোৰ আমাৰ প্ৰশ্ন নাই আজিৰ দিনত আমাৰ আগত থিয় দিব পৰা তেনেকৈ কোনোবা ৰাজনৈতিক পাৰ্টি আছে বুলি আমি অনুভৱ কৰা নাই গতিকে আগন্তুক 5 বছৰত আমাৰ MPয়ে আমাৰ এই BTC অঞ্চলত কেনেকৈ উন্নয়নৰ কাৰণে পেকেজ আনিব পাৰে ইয়াৰহে আমি কল্পনা কৰি আছোঁ BPF আৰু সংকটত নহয় তেওঁলোকেতো অতীত হৈ গ'ল অস্তিত্ব মানে সংকট নহয় বুৰঞ্জীত লাখিলে তেওঁলোকক 10 বছৰ আৰু 17 বছৰ শব্দটো লিখা হ'ল আৰু অতীত হৈ গৈছে নাই আজিও দাবী কৰি আছে যে তেওঁ টিকট পাব আৰু মানে লোকসভা নিৰ্বাচন কোকৰাঝাৰ জিতি যাব তেওঁ টিকট পাবৰ কথাটো কেনেকৈ কাৰ পৰা পাবহি তেওঁতো নিজে অকলশৰীয়া আৰু কাৰ ওপৰত তেওঁ নিৰ্ভৰ কৰি পেলাই পাবৰ কথাটো আহিব পাৰে চাৰ্টিফিকেটৰ কথাটো সেইটো হাইকোৰ্ট সুপ্ৰিম কোৰ্টেহে জানিব আমি নাজানো কিন্তু আমাৰ কাৰণে ইছ্যু নহয় নৱশৰণীয়া আৰু হাগ্ৰামা ডাঙৰীয়া ইছ্যুৱে নহয় মই হাগ্ৰামাকটো এটা কথাই ক'ব বিচাৰোঁ সদায় আমাৰ অসমীয়া সমাজত বড়ো সমাজত এটা ছিষ্টেম আছে যেনেকৈ আমি আলু খেতি কৰোঁ আলুটো অহা বছৰ আকৌ ৰুব লাগিব নহয় তাৰ কাৰণে আমি বিধান হিচাপে ওপৰত চাং বনাই ৰাখি থৈ দিয়ে তাৰে মাজত এটা দুটা গেলি পচি যায় সেই গেলি পচি যোৱা আলুখিনি বাচি পেলাই পাবৰ কথাটো কেনেকৈ কাৰ পৰা পাবহি তেওঁতো নিজে অকলশৰীয়া আৰু কাৰ ওপৰত তেওঁ নিৰ্ভৰ কৰি পেলাই পাবৰ কথাটো আহিব পাৰে চাৰ্টিফিকেটৰ কথাটো সেইটো হাইকোৰ্ট সুপ্ৰিম কোৰ্টেহে জানিব আমি নাজানো কিন্তু আমাৰ কাৰণে ইছ্যু নহয় নৱশৰণীয়া আৰু হাগ্ৰামা ডাঙৰীয়া ইছ্যুৱে নহয় মই হাগ্ৰামাকটো এটা কথাই ক'ব বিচাৰোঁ সদায় আমাৰ অসমীয়া সমাজত বড়ো সমাজত এটা ছিষ্টেম আছে যেনেকৈ আমি আলু খেতি কৰোঁ আলুটো অহা বছৰ আকৌ ৰুব লাগিব নহয় তাৰ কাৰণে আমি বিধান হিচাপে ওপৰত চাং বনাই ৰাখি থৈ দিয়ে তাৰে মাজত এটা দুটা গেলি পচি যায়
সেই গেলি পচি যোৱা আলুখিনি বাছি পেলাই আমি বাহিৰত পেলাই দিওঁ। এই বাহিৰত পেলাই দিয়া আমাৰ গেলা আলুটো সিহঁতে লৈ পেলাই নতুন এটা আলু গছ মানে হেৰি ৰুবলৈ কাৰণে প্ৰস্তুত হৈ আছে। গেলা আলুটো জানো কিবা ফল দিব পাৰে, গতিকে একো আমাৰ কাৰণে ইচ্ছু নহয়।